Hello everyone, মই মনিষা আপোনালোকক মোৰ চেনেলৰ আন এটা ভিডিঅলৈ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি মই আপোনালোকক দেখুৱাম কেজুমান হাতে বোৱা কাপোৰ তেনেহলে বলক দেৰি নকৰি ভিডিঅটো আৰম্ভ কৰো আৰু এয়া মই দেখাব লৈছো প্ৰথম জু কাপোৰ আৰু এজুৰ হৈছে বেঙুনীয়া ৰঙৰ এজুৰ মিচিং কাপোৰে হয় আৰু এনে ধৰণে মাজত বুটা কৰি দিয়া হৈছে আৰু ইয়াতে এনে ধৰণে পাৰিও আছে কাপোৰজুৰ খুবেই ধুনীয়া হয় এখন হৈছে ইয়াৰ চাদৰ এখন হৈছে ইয়াৰ মেখেলা এনে ধৰণে ফুলবোৰ দিয়া হৈছে কাপোৰজু খুবেই ধুনীয়া হয় আৰু এটো হৈছে ইয়াৰে ব্লাউজৰ পিস আৰু ব্লাউজটো এনে ধৰণে সিলোৱা হৈছে এতিয়া মই আপোনালোকক দেখাবলৈ লৈছো আন এজোৰ কাপোৰ আৰু এজোৰ হৈছে চকলেট কালাৰৰ এই কাপোৰজোৰ খুবেই ধুনীয়া হয় কালাৰটো ভাল লাগে আৰু এজোৰ হৈছে গেৰো ডিজাইনৰ এয়া আগটোত এনে ধৰণে ফুল আছে আৰু এনে ধৰণে মাজত গেৰো কৰি দিয়া হৈছে ইয়াৰে এখন হৈছে মেখেলাখনতো এনে ধৰণে ওপৰলৈকে বুটাবিলাক আছে কাপোৰজোৰ খুবেই ধুনীয়া হয় আৰু এটো হৈছে ইয়াৰে ব্লাউজটোত এনেদৰে হাতত দিয়া হৈছে পাৰিটো আৰু এতিয়া মই দেখাব লৈছো হালধীয়া ৰঙৰ এজো কাপোৰ এজোৰ মিচিং ডিজাইনৰে কাপোৰ হয় এজোৰ হালধীয়া ৰঙৰ ইয়াতেও মাজত এনে ধৰণে সৰু সৰুকৈ বুটা দিয়া হৈছে আৰু খুব ধুনীয়াকৈ দহি বাতি দিয়া হৈছে এখন হৈছে ইয়াৰে মেখেলাখনতো এনে ধৰণে ওপৰলৈকে ফুল আছে মিহি মিহিকৈ আৰু এটো হৈছে ইয়াৰে ব্লাউজ এজোৰ হৈছে আন এজোৰ হাতে বোৱা কাপোৰ এজোৰ আসলতে কাপোৰজোৰত এটা ডুৱেল কালাৰ আহে কাৰণ ইয়াতে দিখ আৰু বানিটো বেলেগ বেলেগ কালাৰত বোৱা হৈছে ৰঙা আৰু সেউজীয়া দি হেহে কাপোৰজোৰ আনকমনো লাগে বহুত এজোৰ কাপোৰটো এনে ধৰণে মাজত আছে বুটা আৰু এনেকে সাইডত পাৰিও আছে এজোৰ ইয়াৰে এখন হৈছে মেখেলাখনো খুবেই ধুনীয়া হয় এখন আৰু ইয়াৰে এটো হৈছে ব্লাউজৰ পিস আৰু আজি মোৰ ভিডিওটোত ইমান গেজৰে কাপোৰ দেখালো আৰু আগলৈ আপোনালোকে মোৰ পৰা কেনে ধৰণৰ ভিডিও চাবলৈ বিচাৰে জনাবচোন তেনেহলে মই তেনেকুৱা ধৰণৰ ভিডিও প্ৰস্তুত কৰিবলৈ চেষ্টা কৰিম আৰু মই আজি কাপোৰ গিজুৰ আপোনালোকক এনে ধৰণে দেখুৱাৰ লগতে মই পিন্ধিও আপোনালোকক দেখুৱাই দিম তেনেহলে ভিডিওটো শেষলৈকে চাব আৰু আজিলৈ আহিছো আৰু ভিডিওটো চাই কেনেকুৱা পালে জনাবচোন আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু ভিডিওটো যদি ভাল পালে লাইক কৰিব আৰু শেয়াৰ কৰিবলৈ নাপাহৰিব Bye bye.